গম পাওঁ। ক'ত গৈছা? এয়া গোল্ডেন ব্ৰাউন হৈ গৈছে। এয়া গাইজ কাটিলোঁ, দেখিছেনে? আৰু ভাবিছোঁ আজি ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ। হাই গাইজ, এইখিনি হৈ গ'ল। হাই গাইজ, চিষ্টাৰ চিয়াৰ ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্ৰেকফাষ্ট কৰা হৈ গ'ল, এতিয়া 11টা বাজিছে আৰু ভাবিছোঁ আজি ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ। আজি দিনটো কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া এনেই আছোঁ, সেইটো কাৰণে ভাবিলোঁ কিবা এটা ৰেচিপি বনাওঁ, চাই থাকিব। তাৰ কাৰণে মই এইটো 2 ঘণ্টামান ভিজাই ৰাখিছোঁ বুট দালিটো, আৰু আটা মাৰি ৰাখি দিছোঁ। এইখিনি মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম পানী নিদিয়াকৈ। জলকীয়া দি দিম, এইটো জলকীয়া গ্ৰাইণ্ড কৰিম এতিয়া। এইখিনি পানী কিন্তু নিদিব দেই, অকণো পানী নিদিব। সেয়া এইখিনি মই উলিয়াই ল'লোঁ। এতিয়া অকণমান নিমখ দিম ইয়াত, অকণমান দিম জিৰা গুড়া। আপোনালোকে লাল মিৰ্চ পাউডাৰ দি দিব, মই নাই দিয়া, মোৰ শেষ হৈছে সেইটো কাৰণে। এতিয়া এইখিনি ভালদৰে মিক্স কৰিম। এতিয়া মই সৰু সৰু বল বনাই ল'ম এইদৰে। এয়া আৰু এটা চাইডে মই পানী ৰাখি দিছোঁ উতলিবলৈ, ৰাখি দিছোঁ। এতিয়া মই এইখিনি বেলিম। এতিয়া মই ইয়াত এইখিনি ভৰাই থৈছিলোঁ যে, এইখিনি দিম, অকণমান দি দিম। আৰু মুখখন বন্ধ কৰি দিম। এনেকৈ এয়া দেখিছেনে? ভালকৈ টিপি দিব। এনেকৈ গোটেইকেইটা এনেকৈ বনাই ল'ম। এয়া এতিয়া এই পানীখিনি উতলি আছে যে, ইয়াত দি দিম লাহে লাহে। সিজিবলৈ দিম ভালকৈ। এয়া সিজি আছে। আৰু মই আপোনালোকক কথা এটা ক'বলৈ পাহৰিলোঁ, মই ঘি দি দিছোঁ পানীত অলপমান, যাতে লাগি নাযায় পিঠাবোৰ। এয়া ভালকৈ অকণমান উল্টাই দিছোঁ, উল্টাই দিলোঁ সিজিবৰ কাৰণে। হৈ গৈছে আৰু অলপ দেৰি থাকিলে সিজি যাব। এয়া উলিয়ালোঁ, এইটো ঠাণ্ডা হ'বলৈ দিম এতিয়া। এয়া ঠাণ্ডা হ'ল, এতিয়া কাটিম এইটো। এনেকৈ কাটিব। এনেকৈ কাটিছোঁ, দেখিছেনে? গোটেইকেইটা কাটিম এনেকৈ। এয়া গাইজ কাটিলোঁ, দেখিছেনে? খাই চাব আপোনালোকে এবাৰ, বহুত টেষ্টি হয়। এতিয়া এইখিনি ফ্ৰাই কৰিম। এনেকৈ ফ্ৰাই কৰিব। ইয়াত দিম অকণমান জালুক জিৰা, নিমখ,
এয়া গোল্ডেন ব্ৰাউন হৈ গৈছে দেখিছেনে এয়া দেখিছেনে ৰেডি হৈ গ'ল আপোনালোকে চাটনি বিলাহী চচ এইবিলাকৰ লগত খাব পাৰে বহুত টেষ্টি হয় খাই চাব এবাৰ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে হাই গাইজ এতিয়াতো ভাত চাত হৈয়ে আছে আৰু মাহঁতেতো মাছ বনাইছে মাছ আৰু ঔটেঙা আগতে এবাৰ দেখাইছিলোঁ নহয় ৰেচিপিটো আপোনালোকে যদি নাই চোৱা মই লিংকটো দি দিম ডেছক্ৰিপশ্যন বক্সত চাই ল'ব আৰু মোৰ কাৰণে লাও আৰু লাওৰ বাকলি বনাম এতিয়া লাওৰ বাকলি খাই বহুত ভাল লাগে আপোনালোকে ভাল পায়নে মই কিন্তু লাওতকৈ লাওৰ বাকলিটোহে ভাল পাওঁ তেতিয়াহ'লে বনাওঁ চাই থাকিব ভিডিঅ'টো তেল দি দিছোঁ এইটো বনাবলৈ একো দিবলৈ দৰকাৰে নাই পিঁয়াজ আৰু জলকীয়া দিলেই হ'ল বহুত টেষ্ট লাগে খাই এয়া মিহি মিহিকৈ কাটি লৈছোঁ লাও বাকলিখিনি পিঁয়াজ দিলোঁ দি দিম এতিয়া বনাই থ'ব নিমখ আৰু অকণমান হালধি দিম হাই গাইজ এইখিনি হৈ গ'ল এয়া এই গাইজ ইয়ে ধুনু কৰি আছে মোৰ ফুডটো লৈ লৈছোঁ বহুত উৎপাত আজিকালি খোজকাঢ়িব পৰা হৈছে যে নাথাকেই একদম গম পাওঁ নাচিবি 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 এই নুচুবা এইটো সেই গাইজ উঠনি ভাত পানী খালোঁ তাৰপিছতে অলপমান ৰেষ্ট ল'লোঁ আৰু ধুনু বহুত উৎপাত কৰিলে সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল আৰু এতিয়াতো 5টাই বাজিলে এতিয়া চাহ খাম আৰু অলপ পাছত ইমান গৰম এতিয়া নাখাওঁ দেৰিকৈ খাম অলপ তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি ভিডিঅ'টো আজি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আকৌ আহিম এটা নতুন ভ্লগ লৈ তেতিয়াহ'লে আজিৰ কাৰণে বাই বাই